Good morning everyone আৰু মোৰ অন্যটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো আৰু আজি ঘৰতেই স্পা কৰিছো ঘৰতে ঘৰুৱা সামগ্ৰীৰে স্পা কৰিছো ৰিজাল্টটো বিৰাট বেছি ভাল পাইছো মই বাৰু আপোনালোকৰ লগত পিছে পৰে শেয়াৰ কৰিম কিন্তু আমিতো সচৰাচৰ পাৰ্লাৰ সমূহত গৈয়ে কৰা হয় ন কিন্তু ঘৰতে পোৱা কিছুমান সাধাৰণ সামগ্ৰীৰে আমি কৰিব পাৰো স্পা আৰু খুব বেছি ধুনিয়া হৈছে আজি মানে নিজে এটা মানে পাইছো ৰিজাল্ট গটিকে প্ৰথমে নিজে পাইলো ন তাৰ পিছত আপোনালোকৰ লগত শেয়াৰ কৰিম একদম বহুত বেছি শুকোৱা নাই চুলিখিনি এতিয়া বান্ধি থৈছো দেখিছে এটা লাষ্ট ফিনিশিংত চাইলো তাৰ পিছত আপোনালোকক শেয়াৰ কৰিম যে মই কেনেদৰে ঘৰতে স্পা কৰিছো আৰু বতৰটো আজি অকনমান ৰ'দ অকনমান বৰষুণ টাইপ তেনেকুৱা দেখুৱাই আছে আসলতে এয়া বৰষুণ দিয়া নাই কিন্তু মানে একেবাৰে সুকা ৰদু নহয় বৰষুণ আহিব যেন লাগিছে আৰু এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰো তাৰ পাছত ভাতৰ পালে যাও গতিকে ভিডিওটো আৰম্ভ কৰিছো হেকলে চাব বুলি আশা থাকিল আৰু এতিয়া ওপৰলে কাপোৰ কেইটা মেলিবলৈ আহোতে দেখা পালো যে ভেন্ডি কেইটামান লাগি আছে আৰু যেহেতু মই আপোনালোকক দেখুৱাইছিলো যে মোৰ সৰু অকনমানি কিচেন গাৰ্ডেনখন যেটো বৰ বিশেষ জেগা নাই তাতে অকনমান এনেদৰে ৰুবলৈ চেষ্টা কৰিছো আৰু হৈছে দুই এপদ বস্তু আৰু সিগি যে ইমান বেছি ভাল লাগে আৰু পিনে দেখিছো সৰুকৈ তিয়হ লাগিছে আৰু তিয়হটো এতিয়া যেহেতু সিগু মই লগতে জিকা কেপাতমান লাগি আছে দুদিন আগতে সিগিছিলো আৰু এতিয়া অকনমান দুই এদিনৰ পিছতহে সিগিব পৰা হ'ব যেন লাগিছে আৰু এপিনে তললৈ আহিলো আহি ব্ৰেকফাষ্টটো বনাইছো আজি ব্ৰেকফাষ্টটো একেবাৰে পাল মাৰি কেনে খাইছো আৰু খাই যেহেতু এতিয়া অফিচৰ কাম আছে দুই এটা গতিকে অফিচৰ কামখিনি মই জলদি ৰেডি কৰো মানে খতম কৰো কৰি মেলি আৰু খতম কৰি উঠি এতিয়া মই কিচেনলৈকে আহিছো কাৰণ কিয় আজি মই এতিয়া অফিচিয়েল কাম এটাত বাহিৰলৈ যাবলগীয়া হ'ল গতিকে মোৰ বৰ বিশেষ কাম এটা আছে আৰু হেহে আজি পলম নকৰি ভাতটো সোনকালে বনাই দিও কাৰণ ব্ৰেকফাষ্টটো আজি পালমাই খোৱা নিচিনাই হৈছে গতিকে এতিয়া মই ভাবিছো নাই একেলগে লাঞ্চটো ৰেডি কৰো এপিনে দেখিছেনে তিল আৰু চিকেন বনাইছো আৰু এপিনে চিকেন ফ্ৰাই বনাই আছো আৰু তিল গাহৰিও ভাল লাগে ন খাবলৈ তিল গাহৰি হক তিল চিকেন হক খাবলৈ মই খুব ভাল পাও গতিকে সদায় একে খোৱা নিচিনা হয় গতিকে হেহে অকনমান বেলেগ খাবলৈ মন যায় কিন্তু হাজবেণ্ডে নেখায় বাৰু তেও এই ফ্ৰাই চিকেনটো বনাই আছে নহয় সাইডতে তেও ফ্ৰাই চিকেন খাইব আৰু চিকেনটো এনেদৰে অকনমান হুকানকে বনাই আসলে খাবলৈ ভাল লাগে আৰু পিনে ঘৰৰ মই তিয়হ দেখুৱাইছিলো যে তিয়হটো তাকে কাটি এতিয়া সালাড বনাইছো আৰু হসাকৈ ন ঘৰৰ কিবা এটা বস্তু খাবলৈ হসাকৈ দে ইমান বেছি ভাল লাগে না অকনমানে হক লগা হলে তাকে তাৰ ওপৰত অকনমান ব্ল্যাক সল্ট চাট মছলা আৰু অকনমান চিলি ফ্লেক্স দিছো আৰু এতিয়া তাকে ভাবিছো বেঙেনা চপ বনাম আৰু সৰু কৈ মই বেঙেনাও সমান্তৰালকৈ কাটি লৈছো আৰু বেঙেনাখিনি এতিয়া মই বেসন তাৰ পাছত তাৰ অকনমান কৰ্নফ্লোৰ গুটেখিনি বস্তু দি মেলি এতিয়া মই ফ্ৰাই কৰিম আৰু তাত অকনমান কালজিৰা দিছো খাবলৈ বৰ ভাল লাগে আৰু সাউকসুন বেঙেনাখিনি ফ্ৰাইখিনি ইমান ধুনীয়াকৈ ফুলিছে আৰু কিবা কিবি দিছো বাৰু তাত ইনগ্ৰেডিয়েন্টস আছে বাৰু কিন্তু এনেদৰে একদম পাতলকে কাটিছো বেঙেনাখিনি আৰু ভাল লাগে ন এনেদৰে ফুলিলে খাবলৈ খুব ক্ৰিস্পি হয় আৰু খাব বিৰাট টেস্টি একানে কৰ্নফ্লোৰ অকমান দিও ক্ৰিস্পি হ'ব কাৰণে আৰু অকমান দেৰিলৈকে মই হানি থৈ দিছিলো এ দেখিছেনে তিল আৰু চিকেন মোৰ খাবলৈ ৰেডি হৈছে দেখিবলৈ বৰ ধুনীয়া হৈছে মানে কলা যদিও বিৰাট সোৱাদ মোৰ হাজবেণ্ডে জুকাই যে ইমান কলা আঞ্জা কেনেকৈ খাব পাতেও যে বেয়া পায় আৰু দেখিছেনে ভাত পানী খাই মেলি মই জলদিকে অফিচ আহি পালোহি আৰু ইয়াতে এতিয়া মই ইন্তিজাৰ কৰি আছো মানে এতিয়া সময় হৈছে তেওঁলোকৰ লাঞ্চ টাইম আৰু যেহেতু অকনমান মোৰ পলম হল আহি পাওতে গতিকে এতিয়া ৰখি আছো আৰু হয়তো দেখিছেনে এইটো কাৰ্যালয়ত প্ৰথমে যাব লাগিব কিন্তু মানুহ নাই কেও অকনমান মোক মানে ৰবলৈ কৈছে গতিকে ৰৈ আছো আৰু দেখিছেনে কিমান মানুহ ৰৈ আছে এনেকৈ প্ৰথমে মই এইটো কাৰ্যালয়ত যাব লাগিব আসলতে এই ভিডিওটো বনোৱা এটা উদ্দেশ্য হততে এটা বদনাম আছে গভৰ্ণমেণ্ট অফিচসমূহ যে চৰকাৰী কাৰ্যালয়সমূহত গ'লে গুৰুত্ব নিদিয়ে বা কোনো ধৰণৰ মানে তেওঁলোকে কামৰ বাবে গুৰুত্ব আৰোপ নকৰে বুলি ইতিমধ্যেই বহু লোকে বহু মানে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় তেনে ক্ষেত্ৰত ময়ো বাৰু কৰিছোঁ নো ডাউট এনেকুৱা নহয় যে মানে নহয় কেতিয়াবা হয় কিছুমান কাৰ্যালয়ত গ'লে খুব মানে অৱহেলাৰ পাত্ৰ হয় বা তেওঁলোকে এখন টেবুলৰ পৰা সেইখন টেবুললৈকে পঠিয়ায় কামটো হৈয়ে নুঠে মানে কিন্তু সেই কামটো সহজতে তেওঁলোকে এগৰাকীয়ে কৰিব পাৰে কিন্তু তেওঁলোকে মানে এগৰাকী আকৌ আন এগৰাকী তাত ঠেলি দিয়ে এনে ধৰণৰ মানে কামবোৰ হয় কিন্তু তেনে ক্ষেত্ৰত আজি আহিছোঁ মানে এটা
চৰকাৰী কাৰ্যালয়তে আহিছোঁ মই কিন্তু মানে সম্পূৰ্ণ ওলটা ছবি মানে ইমান বেছি গুৰুত্ব ইমান বেছি তাৰমানে তেওঁলোকৰ সহায় বা তেওঁলোকৰ যিসমূহ মানে কৰ্তব্য বা কাম তেওঁলোকে মানে ইমান ধুনীয়াকৈ নিয়াৰিকৈ কৰিছে মানে মোৰ বিৰাট বেছি ভাল লাগিছে তাকে ভাবোঁ এজন মানুহৰ কাৰণে কেতিয়াবা হয় ন বা এগৰাকী ছোৱালীৰ কাৰণে গোটেই ছোৱালীখিনিয়ে বদনামৰ সন্মুখীন হয় বা এখন এনেধৰণৰ গভৰ্ণমেণ্ট অফিচৰ কাৰণে প্ৰায়সমূহ গভৰ্ণমেণ্ট অফিচ এনেদৰে বদনামৰ সন্মুখীন হয় প্ৰায় সততে আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ তেনে ক্ষেত্ৰত কিন্তু আজি মই যিখিনি পাইছোঁ বা ওলোটা এখন ছবি বুলি ক'ব লাগিব কাৰণ প্ৰায়ভাগ লোকে এনেদৰে মানে অভিযোগ উত্থাপন কৰা দেখিবলৈ পাওঁ বা ময়ো সন্মুখীন হৈছিলোঁ কিন্তু আজি তেনে নহয় আজি বহুত বেছি আজি বুলি নহয় কিছুমান ক্ষেত্ৰত বহুত বেছি এনেদৰে তেওঁলোকৰ ছাপৰ্ট পাওঁ বা তেওঁলোকৰ সহায় সহযোগ পাওঁ ভাল লাগে মানে আচলতে যি কামৰ কাৰণে আহোঁ আমিও এনেদৰে ল'ৰা ঢুকুৱাকৈ আহোঁ বা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহোঁ বা তেওঁলোকৰ কাৰণে মানে আমি সমাধানৰ সূত্ৰ উলিয়াবলৈহে আহোঁ হয়নে যিসমূহ কাম আমাৰ দ্বাৰা নহয় ঠিক তেনে ক্ষেত্ৰত সঁচাকৈ আজি বিৰাট ভাল লাগিছে আৰু তেওঁলোকে খুব বেছি গুৰুত্ব দিছে সহায় কৰিছে সেইটো বহুত বেছি ভাল লাগিছে ৰৈ থাকিবলগীয়া পৰা নাই মানে সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে মানে এখন দুখন এনেদৰে গভৰ্ণমেণ্ট অফিচৰ কাৰণে আপোনালোকে সকলোবোৰ অফিচকে দোষাৰোপ নকৰিব আচলতে সকলোবোৰ একে নহয় সঁচা কথা কিন্তু আৰু মই বৰ্তমান আহিছোঁ যিহেতু মই কৈছিলোঁ ন আপোনালোকক মই বিশেষ কাম এটাৰ বাবে বাহিৰলৈ ওলাই আহিছিলোঁ কিন্তু আহোঁতে এখন দোকানত আহিছোঁ এই দোকানখন মোৰ তেনেই চিনাকি মই খুব আগৰ পৰা আহি থাকোঁ আচলতে আৰু আজিও হঠাতে সোমালোঁ যিহেতু মই এইটো বাটেৰে গৈ আছিলোঁ 1999 ন 1999ৰ মাৰ্চ মাহত এই দোকানখন অপেনিং কৰিছিল আৰু দোকানখনৰ নাম হৈছে কাকুৰ দোকান আৰু এই এৰিয়াটো বুলি নহয় গোটেই গুৱাহাটীয়ে বিখ্যাত আচলতে কাকুৰ দোকান বুলি ক'লে গুৱাহাটীৰ বিখ্যাত আৰু সকলোৱে চিনি পায় খুব পৰিচিত নাম আচলতে কাকুৰ দোকান বুলি ক'লে সকলোৱে জানে আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে নুখোলে কেইটামানৰ পৰা খোলে দুপৰীয়া হয় ন তোমালোকৰ ঠিক 12টামানৰ পৰা 12টামানৰ পৰা দোকানখন মানে খোলে তেওঁলোকে আৰু চেণ্ডউইচৰ পৰা বাৰ্গাৰৰ পৰা ঘুগুনিৰ পৰা চুষ্টাৰ পৰা মটন চিকেন পকৰা ৰোল চাওমিন ফ্ৰাইড ৰাইচ সকলোবোৰ পায় আৰু টেষ্টটো ন সেই যে যিহেতু পুৰণি দিনীয়া ন আৰু কাকুৱে এতিয়াও বনাই আছে গতিকে আৰু এনেদৰে বহুত লোকৰ ভিৰ হয় আচলতে যদিও ইমান গৰম তথাপিও সকলো ওলাই আহিছে আৰু মই এতিয়া লৈছোঁ পোলাও আৰু মটন কাৰী লৈছোঁ আৰু এই দোকানখন আছে এইখিনিতে বামুণী মৈদামতে আছে আৰু সঁচাকৈ ইমান মানুহ মই প্ৰতিদিনে যদি এই ৰাস্তাটোৰে যাওঁ ন ইয়াতে ভিৰ দেখিবলৈ পাওঁ আৰু আবেলি সময়তো হয় আৰু এটা ভাল বস্তু বনায় তেওঁলোকে কি মটনৰ চুপটো ন মটন চুপটো বনায় গ্লাছত এনেদৰে দিয়ে মই খাইছোঁ আগতেও গতিকে পুৰণি ন 1999ৰ দোকানখন আৰু এতিয়াও চলিয়ে আছে এতিয়া তেওঁ যিহেতু অকণমান বয়স হৈছে গতিকে তেওঁ বনায় কিন্তু তেওঁৱে বনায় আৰু মেইনলি তেওঁৰ ল'ৰা এতিয়া চলাই আছে এয়া মই দেখুৱাইছোঁ হাই কৰি দিয়া গতিকে ভাল লাগে ন আৰু আগবাঢ়ি যাওক 1999ৰ আৰু অনাগত দিনত এনেদৰে চলি থাকক এইটো মটন চুপ আৰু এই চুপটো কেনেকৈ বনাইছা মটনৰ মানে লেগ দি কেনে ভৰিটো দি কুকাৰত পুৰা বইল কৰি কেনে ফাটি যায় ন পুৰা ভিতৰৰ গোটেই ওলাই আহে আৰু ধুনীয়াকৈ ওলাই আহে পুৰা হাৰ্ডিটো পিছত গুচুৱাই দি কেনে আকৌ বইল কৰে ন আকৌ বইল কৰাৰ পিছত আদা তাৰপিছত নহৰু জলকীয়া পেষ্ট এইবোৰ দিয়ে তাৰপিছত তেনেকৈ আৰু বনায় কিন্তু বিৰাট গোটা হৈছে এয়া চুপটো চাওক মানে এনেকুৱা নহয় যে আমি যে ম'মৰ লগত খাওঁ চিকেন চুপ তেনেকুৱা নহয় পুৰা গোটা হয় চুপটো বিৰাট টেষ্টি আৰু ওপৰত ধুনীয়াকৈ চাট মছলা দি দিয়ে আৰু কিবা কিবি মছলা দিয়ে বাৰু তাক সেইবোৰ চিক্ৰেট ন আৰু যিহেতু ল'ৰা আছে তেওঁ দেউতাকে বনায় আৰু দেউতাকৰ এইটো চিক্ৰেট ৰেচিপি হয় এইটো শ্বেয়াৰ কৰিব নোৱাৰি দেই কিন্তু কথাটো কৈছোঁ আৰু মানে এনেকুৱা নহয় যে একদম ভৰিটো মটনৰ ভৰিটো দি মানে বইল কৰি থৈ দিয়ে পুৰা বইল কৰি দিয়ে মানে ভৰিৰ ভিতৰত যিখিনি মানে আছে মানে এই গোটেইখিনি ওলাই ধুনীয়াকৈ আকৌ পুৰা গোটাকৈ বনায় আচলতে এই বিষৰ কাৰণে বহুত ভাল এইটো বিষ হওক বা সৰু ল'ৰা ছোৱালীকো খুৱায় বহুত প্ৰটিন আছে কেলৰিজ আছে আৰু এতিয়া আহি পাইছোঁ ঘৰ আহি পাই দেখিছোঁ আবেলি হৈছে আৰু যিহেতু মা দেউতাই চাহ খোৱাৰ সময় আৰু চাহখিনি বহাই লৈছোঁ আৰু এইপিনে দেউতাই দোকানৰ পৰা গৈ লৈ আহিলে চিঙৰা গৰম চিঙৰা আৰু এইপিনে জেলেপি
আৰু এইপিনে দেখিছেনে মধুৰিআম আমাৰ ঘৰত মধুৰিআম প্ৰত্যেক দিনে লাগে কাৰণ কিয় মিঠু মানে আমাৰ ভাতৰজনী আকৌ তাই মধুৰি খাই বহুত ভাল পায় আৰু সেয়েহে এনেদৰে অকণ অকণকৈ আনি থাকোঁ যিহেতু গৰমৰ দিন বেয়াও হৈ যায় আৰু এইপিনে গাখীৰ লৈ আহিছে গাখীৰ এতিয়া পগাব লাগিব আৰু এইপিনে জেলেপি লৈ আহিছে আৰু গৰম গৰম চিঙৰা কিন্তু মোৰ খাবলৈ অকণো জেগা নাই গতিকে মই এনেই ফ্ৰুইটছ খাইছোঁ মই একো খাবলৈ এতিয়া পেটত জেগা নাই কাৰণ আজি বহুত বেছি অভাৰ হৈ গ'ল তেওঁলোকে জোৰ কৰে খাবলগীয়াত পৰি গতিকে সেয়া তেওঁলোকক চাহখিনি দিলোঁ আৰু এতিয়া লাহেকৈ অকণমান কাম আছে কামখিনি কৰি মেলি এতিয়া আকৌ ডিনাৰলৈকে যোগাৰ কৰিবলৈ হ'ব এমুঠৰ ওপৰত সেয়েহে অকণমান মই এনেদৰে ফ্ৰুইটছে খাইছোঁ ৰিফ্ৰেছ হ'ব আজিলৈ ইমানেই এতিয়া এৰিছোঁ দেই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ গুড নাইট